फ्रेंड्स आज नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आरो आमार मनो टुपनि मारि आसिल उठिल मोबाइल फले चाइ आछे तो आज बतरটো धुनिया रद दि आछे इफाले आरो कापुर इफाले पिछफाल হয় पिछफाले আছে আগফালে আছে তো আমার মনো না হাহেছা আর ইফালে একটা মাছি মাছি কৰি আছে কথা না এটা মাছি দেখাইছো ক হাঁহি তো দোকানৰ পৰা আহিল মাত্ৰ আহিয়ে পাখিনালকে এতিয়া গা ধুই আছে আৰু হাতে কি আনিছে আপোনালোকক দেখাম তো চাই থাকিব ভিডিঅ'টা শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ইফালে কাপোৰ আছে বহুত আৰু ইফালে নন্দনীৰ কিবা হৈছে মিষ্টাৰ মাৰ কিয় হোৱা আৰু ইফালে সৰু সৰু পোৱালিকেইটা আমাৰ হয় তো তিনিটা আমাৰ আৰু বাকী পাঁচটা বাইদেউৰ হয় আৰু ইফালে বাইদেউ কাপোৰ আৰু ইফালে এটা ডাঙৰ আছে এটা মিষ্টাৰ মাৰ বড় মুৰ্গীটা আমাৰ বড় এইফালে জংঘলত লুকাই আছে ক'ত মুৰ্গী ক'ত এটা বলে মিষ্টাৰ মাৰ মুৰ্গী আৰু সৰুকেইটা আমাৰ হয় তো এতিয়া মই ৰুমত যাওঁ যাম আপোনালোকে চাই থাকিব তো এইখিনি আনিছে দোকানৰ কাষত বজাৰ বহে তো বজাৰৰ পৰা আনিছে তো এয়া লাউটা কিয় কাটা তো লাউটা কাটি আনছে ভিতৰটা বেয়া হ'ব কাৰণে তো নাই চাই লওঁ একবাৰ তো এয়া লাউটো পকা আছে না চাইডেদি অলপমান পকা খোৱা নিচিনা হৈছে আৰু এইখিনি পাত তো আজি এইখিনিয়ে বনাম মই আৰু আপোনালোকক দেখাম এয়া আমাৰ মুনু কান্দি আছে এইফালে চাওঁ মোবাইল ক'ত মোবাইল ক'ত মোবাইল ক'ত গাৰুটো নালাগে মোক হামু দিবি দে হামু দি যা আমার হামু দিব তো সবজি কাটি আছিলো তো আধা হল কাটা আর বাকিখিনি কাটিব আছে তো মোৰ পাপা আহিছিলে মাত্ৰ তো এতিয়া আকৌ বজাৰত গেল পেহীয়ে ফোন মাৰিছে তো অকণমান বজাৰ কৰি দিব লাগে তো গ'ল এতিয়া আহি পাব আৰু মোৰ বহুত ডিষ্টাৰ্ব কৰি আছে তো কাটিব পৰা নাই তো লাহে লাহে কাটি থাকিম তো আমাৰ মুনু চাং এইফালে চাং বাহ আৰু আজি অকণমান পানী বেছিকৈ আনিছোঁ টাইমৰ পানী তো কালি অলপ আনিলে হ'ব কি হ'ল ৰাতিপুৱা মই চাহ খোৱা নাছিলোঁ কাৰণ চাহপাত নাছিল তো গাখীৰ আছিল গাখীৰ আৰে মুনু কোমোৰা ভাজি খাই আছে তো গাখীৰ খাই লৈছোঁ 1 কাপ তো এতিয়া ভোক লাগি আছে তো মই ভাবিলোঁ ৰুটি আছে বনোৱা তো ৰুটি আৰু ইফালে কোমোৰা ভাজি অকণমান খাই লৈ সিনে ভাত বনাম মানে কোমোৰা ভাজিত জ্বালা দিয়া নাছিলোঁ তো মুনু খাই ভাল পাইছে তো খাই আছে শেষ হৈ গ'লে বুলি সিনে লাগে আৰু না এয়া আমাৰ কোমোৰা ভাজি খাই আছে মুনু তো মই ৰুটিখন খাই লওঁ এখানে ৰুটি তো সন্ধিয়া ভালকৈ 1 কাপ চাহ খাই ল'ম এতিয়া ৰুটি খাওঁ আমাৰ মুনু তো এতিয়া কোমোৰা ভাজি খাব আমাৰ মুনু কোমোৰা ভাজি খাব খাইছে চামুচটা কামড়ে ৰাখে আমাৰ মুনু এতিয়া ৰুটি খাব ৰুটি খাইছে ৰুটি নাখায় তো এতিয়া কোমোৰা ভাজি খাব আকৌ এয়া ভাজি খাব এইফালে তেল গৰম হৈছে তো পাঁচফোৰণ দিছোঁ আৰু এইখিনি বহাই দিম আৰু এইফালে মাছ ভাজি দিম
এতিয়া আমি ভাত খাম আৰু ইফালে আছে ইয়া পুৰি আৰু ৰঙালাও ইয়াতে বনাইছোঁ আৰু ইয়া বিলাহী আৰু ইয়া মাছ। এতিয়া ভাত খাই লওঁ আমি। মুনু ভাত খাই আছে ইফালে ভাত দি আছে লাৰি দিব। এতিয়া আবেলি তো আজিকালি না আবেলি গা ধুলে ঠাণ্ডা লাগে, তো আগতে মানে চৰ্দি লগাৰ কাৰণে ভাত পানী বনাই কিনে খাই লৈ গা পা ধুই কিনে তেনেকৈ থাকোঁ। নহ'লে আবেলি ভাবোঁ সন্ধিয়া ধুম, তো ঠাণ্ডা লাগি যায়। তো মুনু এতিয়া টোপনি মাৰি আছে, উঠিবই আৰু। অলপ কাম আছে, কামখিনি কৰি লওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো আৰু আজি মুনুৰ পাপা আৰু মা অলপমান দেৰিকৈ আহিব, কাৰণ 8টা বজালৈকে খোলা দিছে। তো আজি 8টা বজাৰ পাছত মানে 8টা বজাৰ আগতে আহিব। তেনেকৈ আগত সোনকালে আহিছিল, 2টা-3টা বজাত আহিছিল, কিন্তু আজি অকণমান দেৰিকৈ আহিব। তো মুনু আৰু মই থাকিব লাগিব। তো এতিয়া যাই লওঁ ঘৰত। আৰু চানা কচু গছ আৰু এইফালে পুখুৰীটোত ভেট ফুল ফুলিছে, ভেট ধুনীয়া লাগে। আৰু এইফালে আমাৰ মুৰ্গীৰ পোৱালিকেইটা। এতিয়া 8টা বাজিল টাইম সন্ধিয়াৰ। তো আমাৰ মুনু আৰু মই ইয়াতে আছোঁ, বিচনাৰ ওপৰত খেলি আছোঁ। এইটো তো ইয়াতে বহুত মহ আছে, তাৰ কাৰণে সন্ধিয়াতে মহটো নাই ল'ব লাগে, মানে আঁঠুৱাটো। তো এয়া বৰ্তমান আহি পোৱা নাই, কাৰণ আমাৰ ইয়াতে 8টা বজালৈকে খোলা দিছে। তো 8টা বাজিলে আহিব, অকণমান দেৰিও হ'ব পাৰে। তো বৰ্তমান চাহ খোৱা নাই আমি, তো একেবাৰে ভাবি আছোঁ আহিলে খাম। আৰু মুনু খেলি আছে, এবাৰ ওপৰৰ পাৰে তলত গ'ল। তো মাই বেটি এনেকুৱা কৰি আছোঁ, আৰু টাইম আজি নাযায়। আমাৰ মুনু পানী খাব, ইয়াক পানীৰ বটল আনি দিছে আমাৰ মুনু। ক'ত মুনু, ক'ত মুনু? মুনু কি খাবি? পানী খাবি? তো আহি পাবই আৰু, ৰাস্তাতে আছে কিজানি। মই ফোন কৰা নাই, কাৰণ মুনুৰ পাপা মোবাইল নিয়া নাই, মা লৈ গৈছে, কিন্তু মই ফোন কৰা নাই। এতিয়া অলপ পাছত কৰি চাম, যদি 8টা বাজি পাৰ হৈ যায়, আহি নাপায় তো ফোন কৰি চাম। তো এতিয়া বৰ্তমান বাজিছে 8:30। তো আহি পাল না, ৰাতিও খুন্তি নাই। আৰু ইফালে একটা আছে ভূত, গেঞ্জি নাই। পাইছে এয়া বাহিৰত। তো এয়া গা ধুল 8:30 বজাত আহি পাল। তো ৰাতি আন্ধাৰ ভূতগিলা থিয়া হৈ আছে, আৰু আমি চোতালত ফুৰি আছোঁ। গৰম আহিলি গ গা ধুল। তো এতিয়া ৰাতি 9টা বাজিল। তো আমি এতিয়া চাহ খাম। ৰাতিপুৱাৰ পৰা চাহ খোৱা নাই, তো লাইন নাছিল, দোকানৰ বাচন চাচন ধোৱাতে ৰাতি হ'ল। তো এতিয়া চাহ খাওঁ, চাহ খাই কিনে ভাত বনাম। চাহ তো আমি আজি চাহ খাম ৰাতি পুৰিৰ লগত। এয়া পুৰি। তো আমাৰ মুনু বৰ্তমান টোপনি মাৰা নাই, টোপনি মাৰিব আৰু। তো চাহ খাই ভাত বনাম। তো ভিডিঅ'টা আজি এইখিনিতে সামৰিছোঁ। অহাকালি লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে গুড নাইট।